বিচাৰো মৰমৰ দেখা আকাশী গংগা বিচৰা জানাই নাই বিচৰা স্বৰ্ণ অলংকাৰ। ৰাইজ মই অসুস্থ হৈ পৰিলোঁ, সেইকাৰণে যেন আপোনালোকে দায় দোষ নধৰিব। সেই মোৰ এটা হঠাৎ এনেকুৱাকৈ বিষটো হ'ল, মই আন এবাৰ আকৌ গাই দিম। আৰু পুৰণীয়া নালাগে নহয় ৰাইজ, মোৰ আজি ক'বলৈ একো নাই। মোৰ জীৱনত এনেকুৱাকে মই আচৰিত হৈছোঁ, সেইটো মোৰ কেতিয়াও হোৱা নাই আজিলৈকে। আজি এইটো মোৰ দুৰ্ভাগ্য। আজি আপোনালোকে আজি গান মোক ঠিকমতে নাপালে, আৰু মই চাৰিওফালে ঘূৰি 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 এই যি স্থিতিত পৰিলোঁ, এইটোৰ কাৰণে আপোনালোকে যেন দয়া নকৰে, কোনো ক্ষমা নকৰে মোক। আৰু মই আকৌ ভালকৈ গাই দিম চিৰজীৱনৰ কাৰণে। মই কেতিয়াও আপোনালোকক সন্মান নজনাওঁ। আজিকালি মোৰ ভাল লাগিছে এইকাৰণে যে মই আপোনালোকে মৰমৰে মোক গ্ৰহণ কৰিছে, কৰাৰ কাৰণে ভাল লাগিছে। কিন্তু মোৰ আজি দুৰ্ভাগ্য, মই এনেকুৱা দুখ মই পোৱা নাছিলোঁ। ধন্যবাদ। আপোনালোকক কি ক'ম, মোৰ চকু পানী ওলাইছে। আজি মোৰ জীৱনত এনেকুৱা হোৱা নাই, কেতিয়াও এনেকুৱা হোৱা নাই। এইবাৰ এনেকুৱা হ'ল যে মই আজি ঈশ্বৰে মোক শাস্তি দিলে। মই যেন আজীৱন পুৰণীয়াম। তাৰপিছত নাই পুৰণীয়াম দেখি ভাবো একদিন মই কিয় ঠিকনা বিহীন। মই যেন আজীৱন পুৰণীয়াম। তাৰপিছত পুৰণীয়াম মই কিয় ঠিকনা বিহীন। মই যেন আজীৱন পুৰণীয়ান ও বিহুৰেনো বিৰিণায় আইতা মনা পৰে। বিহুৰেনো বিৰিণা ও আইতাকে ৰুকনি দুৰীয়া, তাকে সমনীয়া ও আইতা তুমি আমাৰ বুঢ়ীয়া। বহাগতে পাতি যাওঁ বিয়া ও আইতা চাই। ও বাগিচাৰ চাকৰি নে লাগে লাহৰি নে লাগে তপনৰ। ও বাগিচাৰ চাকৰি নে লাগে লাহৰি নে লাগে তলপৰ ধন। এনেনো ভাল লাগে আইতা, এনেনো ভাল লাগে। এনেনো ভাল লাগে আইতা, এনেনো ভাল লাগে। এনেনো ভাল লাগে ও আইতা। তাৰপিছত কি আৰু গাবনি কোনোবা
ৰাইজ, মই আৰু একো ক'ব নোৱাৰা হৈছো। মোক যেন ক্ষমা কৰে, মই আকৌ আহি কেতিয়াবা গান গাই দিম আৰু মই ভাল হৈ যাম। কালি পৰহি মাত্ৰে নিশ্চয় ভাল হৈ যাম। আশা কৰোঁ আপোনালোকৰ ওচৰলৈ আহি মই নিজে গান গাই যাম। ধন্যবাদ। বেয়া চেয়া নাপাব। মোৰ আজি বৰ মনত দুখ পাইছোঁ, কিন্তু কি হ'ল ক'ব নোৱাৰোঁ। আজি মই এনেকুৱা বিপদত নপৰিলোহেঁতেন, আগতেও কেতিয়াও কৰা নাই এইবুলি পেলাই ধৰিলোঁ। আৰু ডক্টৰ ভূপেন হাজৰিকাৰ বয়সৰ যিসকল ব্যক্তি আছে তেওঁলোকেতো এতিয়া বিচনাতে আছে, বিচনাত, কিন্তু আমাৰ ভূপেন দা এতিয়াও ডেকা হৈ আছে, উৎসাহ আছে।